এয়া হৈছে উদং খেতি পথাৰৰ দৃশ্য। বছৰত মাত্ৰ এটাহে খেতি কৰে এই অঞ্চলটোত। এইখন হৈছে পাছামতলা, ভূঞাপাৰা, নৱাপাৰা, আমতলা, কটহী আদি কৰি কৃষকসকলৰ কৃষিভূমি। ইয়াত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থাৰ অভাৱৰ বাবে বছৰত মাত্ৰ এটা খেতি কৰি বাকী সময়খিনি এনেদৰে উদং হৈ পৰি থাকে এই বিশাল পথাৰ। এই যে দেখিছে এইটো জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও ব্যৱহাৰ হোৱা নাই। ইয়াত কেইবা হাজাৰ কৃষিভূমি এনেদৰে পৰি আছে, বছৰত মাত্ৰ এটা খেতি কৰে। যদি উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা থাকে আৰু কৃষকৰ যদি সদিচ্ছা থাকে তেতিয়াহ'লে ইয়াত বছৰত অন্ততঃ দুটা খেতি কৰিব পাৰিলেহেঁতেন। এয়া বিশাল পথাৰ এনে পৰি আছে অব্যৱহৃত।